Hello everyone. Happy Holi. Happy Holi. আজি আমি বঙাইগাঁৱৰ কাকৈজনা শিৱ মন্দিৰত আহিছো। এই মন্দিৰটো আমাৰ পিছফালে আছে। মন্দিৰটোৰ কেম্পাছটো বহুত ডাঙৰ আৰু বহুত ধুনীয়া। আৰু এই মন্দিৰটো অকন হিষ্ট্ৰিকেলো হয়। পুৰণা মন্দিৰৰ মানে এনশিয়েন্ট অসমৰ মন্দিৰৰ মানে ষ্ট্ৰাকচাৰ ইয়াত আছে। এইটো নতুনকৈ বনাইছে। আপোনালোকক ইয়াৰ ষ্ট্ৰাকচাৰ আমি দেখাই আছো ৰব। ইয়াতে পুৰণা মন্দিৰৰ ষ্ট্ৰাকচাৰটো এতিয়াও আছে। এয়া মাটিৰ তলত মানে ওয়াল বিলাকৰ মানে এতিয়াও মানে ভগ্নাংশখিনি আছে। এটা সময়ত এটা ডাঙৰ এটা মেচিভ মানে ডাঙৰ এটা মন্দিৰ এটা আছিলে আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ মতে ইয়াতে এটা শিৱ মন্দিৰ আছিল। তাৰ আমি মানে প্ৰমাণ পোৱা গৈছে ইয়াতে। শিৱলিংগ বহুত বেলেগ ধৰণৰ শিৱলিংগ। ইয়াতে এটা শিৱলিংগ আছে কমপ্লিটলি শিলৰ ভিতৰত আছে। সেইটো বোলে ইয়াৰ খান্দোতে বোলে ইয়াৰ পৰা মানে এক্সকাভেট কৰা হৈছিল বুলি ইয়াৰ মন্দিৰৰ মানুহ এজনে কৈছিলে। আমি আপোনালোকক সেইটো দেখাই আছো। এইটো হ'লে হেৰি শিৱলিংগটো যিটো আমি তাৰ পৰা মানে আৱিষ্কাৰ কৰা হৈছিল সেই খনন কাৰ্যৰ লগত পাইছিলে। তলৰ যিটো শিলৰ ষ্ট্ৰাকচাৰ সেইটো তাৰ পৰাই খনন কাৰ্য কৰোঁতে ওলাইছিলে। এইটো মানে ইয়াৰ মন্দিৰৰ পুৰোহিতে ক'লে আৰু এইটো বহুত প্ৰাচীন ষ্ট্ৰাকচাৰ। এনেকুৱা ষ্ট্ৰাকচাৰ আমি বহুত জেগাত পাইছোঁ মানে গোৱালপাৰা এনেকুৱা জেগাত আমি দেখা পাইছোঁ। গতিকে ভাল লাগিলে ইয়াত আহি পেলাই। এয়া গোটেই মন্দিৰৰ কেম্পাছটো বহুত ডাঙৰ, ভালেখিনি ডাঙৰ কেম্পাছ। এই মন্দিৰৰ চৌহদ, মন্দিৰৰ আধুনিক মানে বনোৱা মন্দিৰৰ চূড়াটো, ভিতৰত সেইফালে শিৱলিংগ আছে আৰু গোটেই কেম্পাছটো ভিতৰত শিৱ পাৰ্বতীৰ মূৰ্তিও আছে, য'ত আমি সেৱা কৰি আহিলো এইমাত্ৰ। আৰু এই গোটেইখন কেম্পাছ পিছফালে আছে। চ' আমাৰ এনেকৈ আহি ভাল লাগিল। আজি ফাকুৱা উপলক্ষে অকণমান নতুন জেগাও চালোঁ, ধাৰ্মিক স্থান এটাও মানে অহা হ'ল আৰু নতুন কথাও গম পালোঁ। বাকী সকলোকে এতিয়া আমি আকৌ ফাকুৱাৰ শুভেচ্ছা জনালোঁ। হেপী হোলী, হেপী হোলী, হেপী উইকেণ্ড। হেপী উইকেণ্ড।